নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 12 অক্টোবৰ। লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত আত্মসহায়ক 10,000 টকা সোমাই দিব। আত্মসহায়ক প্ৰতিজন মহিলাৰ বাবে এখন নতুনকৈ SOP প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিমান তাৰিখত আত্মসহায়ক মহিলাৰ একাউণ্টত সোমাব 10,000 টকা। লগতে যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ডক লৈ চৰকাৰে এখন গুৰুত্বপূৰ্ণ নিয়ম সলনি কৰিছে। কেৱল ইয়াই নহয়, অৰুণোদয়ৰ প্ৰতিজন ব্যক্তিৰ বাবে এটা ভাল খবৰ। অসমত নতুনকৈ প্ৰদান কৰা হৈছে ৰেচন কাৰ্ডৰ লগতে অৰুণোদয়ৰ প্ৰপত্ৰ। যিসকল ব্যক্তিয়ে এতিয়ালৈকে অৰুণোদয়ৰ প্ৰপত্ৰটো লোৱা নাই, অতি শীঘ্ৰে অৰুণোদয়ৰ প্ৰপত্ৰটো সংগ্ৰহ কৰি লৈ লওক। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে ৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নেতাও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এখন ডাঙৰ খবৰ। কোটি কোটি দৰিদ্ৰ লোকৰ বাবে আহি গ'ল এটা ভাল খবৰ। 2028 চনলৈকে লাভ কৰিব বিনামূলীয়া ৰেচন। শীঘ্ৰে সাজু কৰক আপোনাৰ ৰেচন কাৰ্ড। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেট বৈঠকত। দুৰ্গা পূজাৰ সময়তে কোটি কোটি দৰিদ্ৰ লোকৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে চৰকাৰে আনিছে এটা ভাল খবৰ। 2028 চনলৈকে ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব বিনামূলীয়া ৰেচন। 5 বছৰৰ বাবে পুনৰ বঢ়াই দিয়া হৈছে এই সময়সীমা। 2028 চনলৈকে লাভ কৰি থাকিব ৰেচনৰ সামগ্ৰী। 5টাকৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মোদী কেবিনেটত। হয় বন্ধু বান্ধৱীসকল, চৰকাৰে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল। নৱেম্বৰ মাহৰ পৰা ৰেচন বন্ধ হোৱাৰ কথা আছিলে, কিন্তু অৱশেষত আজি কেবিনেট বৈঠকত এখন ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এতিয়া নতুনকৈ আৰু 5 বছৰলৈ বৃদ্ধি কৰা হৈছে ৰেচন দিয়াৰ সময়সীমা। দুৰ্গা পূজাৰ সময়তে কোটি কোটি দৰিদ্ৰ লোকৰ বাবে এটা ভাল খবৰ। লগতে যিসকল ব্যক্তি এতিয়ালৈকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰা নাই বা যদি আপোনাৰ ৰেচন কাৰ্ড নাই, অতি শীঘ্ৰে ৰেচন কাৰ্ড আবেদন কৰি লৈ লওক। 15 অক্টোবৰলৈকে শেষ সময়সীমা আৰু 15 অক্টোবৰৰ আগতে আপোনাৰ ৰেচন কাৰ্ড আবেদন কৰিব লাগিব, অন্যথা আপুনি ৰেচন কাৰ্ডৰ সুবিধা নাপাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, 1.85 কোটি মহিলালৈ বৃহৎ উপহাৰ। দীপাৱলীত লাভ কৰিব বিনামূলীয়া চিলিণ্ডাৰ। কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে চৰকাৰে। 1.85 কোটি মহিলালৈ দীপাৱলীত বৃহৎ উপহাৰ প্ৰদান কৰা হ'ব বিনামূলীয়া চিলিণ্ডাৰ। প্ৰধানমন্ত্ৰী উজ্জ্বল জীৱন যোজনাৰ অধীনত লাভ কৰিব এই সুবিধা। প্ৰধানমন্ত্ৰী উজ্জ্বল জীৱন যোজনাৰ অন্তৰ্গত প্ৰতিটো পৰিয়ালে লাভ কৰিব চিলিণ্ডাৰ। উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, বন্ধ কৰক মাদ্ৰাছা। ভাৰতত ইছলামিক আগ্ৰাসনৰ শিক্ষা দিয়া মাদ্ৰাছাই কেইবাটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে। এতিয়া দেশৰ সকলো ৰাজ্যতে মাদ্ৰাছা বোৰ্ডে বন্ধ কৰিবলৈ চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। মাদ্ৰাছাক চৰকাৰে যোগান ধৰি পুঁজিও বন্ধ কৰাৰ আহ্বান জনাইছে। মাদ্ৰাছা শিক্ষাই শিশুক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। অন্য ধৰ্মৰ শিশুক মাদ্ৰাছাৰ পৰা উলিয়াই আনিবলৈ চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। মাদ্ৰাছাৰ বিৰুদ্ধে প্ৰতিবেদন প্ৰকাশ কৰি ৰাষ্ট্ৰীয় শিক্ষা সুৰক্ষা অধিকাৰ আয়োগৰ তৰফৰ পৰা আৰু ভাৰতক ইছলামিক আগ্ৰাসনৰ বিয়পালৈ বিচৰা একাংশই চলাই আছে এই মাদ্ৰাছা আৰু শিশুক মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰি আছে মাদ্ৰাছাই। এনেকুৱাকৈ কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু দেশৰ প্ৰায় 1.25 কোটি শিশুক মৌলিক শিক্ষাৰ পৰা বঞ্চিত কৰিছে মাদ্ৰাছাই। ৰাষ্ট্ৰীয় শিশু সুৰক্ষা অধিকাৰ আয়োগৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই ভয়ংকৰ তথ্য। দেশৰ সকলো ৰাজ্যতে মাদ্ৰাছা বোৰ্ডে বন্ধ কৰিবলৈ চৰকাৰে প্লেন কৰা হৈছে। হয় বন্ধু বান্ধৱীসকল, মাদ্ৰাছা বন্ধক লৈ যিটো গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে, ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ সিৰাজক DSP পদত নিযুক্তি দিয়া হৈছে। হয় বন্ধু বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ খবৰ, এখন ডাঙৰ খবৰ মোক উলিয়াইছে। ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ সিৰাজক DSP পদত নিযুক্তি দিয়া হৈছে আৰু ক্ৰিকেট জগতত আগবঢ়োৱা দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে মহম্মদ সিৰাজলৈ এই সন্মান। ভাৰতে T20 বিশ্বকাপত জয় হোৱাৰ পিছতে তেলেংগানা চৰকাৰে সিৰাজৰ বাবে এই উপহাৰ ঘোষণা কৰিছিল আৰু তেলেংগানা চৰকাৰে DSP পদত নিযুক্তি দিছে ক্ৰিকেটাৰ মহম্মদ সিৰাজক। কেৱল DSP পদত নিযুক্তি দিয়াই নহয়, ঘৰ বনাবলৈ মাটিও প্ৰদান কৰিছে তেলেংগানা চৰকাৰে। শুক্ৰবাৰে আনুষ্ঠানিকভাৱে মহম্মদ সিৰাজক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ সিৰাজক DSP পদত নিযুক্তি দিয়া হৈছে। হয় বন্ধু বান্ধৱীসকল, সকলোৱে কংগ্ৰেচুলেশ্যন জনাই দিয়ক।
তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ যুদ্ধত পৰাজয়ৰ দিশে ইজৰাইল হিজবুল্লাহ বুলি ইৰাণৰ শান্তি ৰক্ষা বাহিনীক আক্ৰমণ আমেৰিকাই এৰিছে ইজৰাইলৰ সংগ এই মুহূৰ্তত অসমবাসী ৰাজক জনাইছে এটা ৱাৰ্ল্ড ব্ৰেকিং নিউজ যুদ্ধ ক্ষেত্ৰত নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিলে ইজৰাইলে লেবাননত হিজবুল্লাহ বুলি ৰাষ্ট্ৰীয় সংঘ শান্তি ৰক্ষা বাহিনীক আক্ৰমণ ইজৰাইলৰ 48 ঘণ্টাৰ ভিতৰত হোৱা দুটা ঘটনাক লৈ ইজৰাইলক সকিয়নি আমেৰিকাৰ IDFৰ এই আক্ৰমণৰ পাছতে বহু বন্ধু ৰাষ্ট্ৰীয় সংঘে ত্যাগ কৰিব পাৰে ইজৰাইলৰ আৰু ফ্ৰান্স ইটালী স্পেইনৰ দৰে দেশেও এতিয়া গৰিহণা দিছে ইজৰাইলক আৰু ইজৰাইলৰ বিৰুদ্ধে থিয় দিছে ভাৰত চুবুৰীয়া দেশ শ্ৰীলংকা বন্ধু ৰাষ্ট্ৰৰ বিপৰীতে সিদ্ধান্ত গ্ৰহণ কৰা ইজৰাইল এতিয়া বিপদত মহাযুদ্ধৰ মাজতে অকলশৰীয়া হৈ পৰিব পাৰে ইজৰাইল অৱশ্যে ৰাষ্ট্ৰীয় সংঘৰ শান্তিৰক্ষা বাহিনীক আক্ৰমণ কৰি ইজৰাইলৰ অনুশোচনা কেৱল ইয়াই নহয় কেইবাখনো ৰাষ্ট্ৰীয় গৰিহণাত সন্মুখীন হৈ শোক প্ৰকাশ কৰিছে ইজৰাইলে আৰু ইফালে IDFক ব্যৰ্থ কৰি ইৰাণে চলাইছে ধাৰাবাহিক আক্ৰমণ হিজবুল্লাহ হামাছ হুটি বিদ্ৰোহেও চলাইছে ইজৰাইলক আক্ৰমণ আৰু আমেৰিকাৰ সকিয়নিৰ পাছতে মহাসমৰত অকলশৰীয়া হৈ পৰিছে ইজৰাইল হয় বন্ধু-বান্ধৱীসকল এটা ডাঙৰ খবৰ এটা ৱৰ্ল্ড ব্ৰেকিং নিউজ মুকলি হৈছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ প্ৰতিগৰাকী আত্মসহায়ক গোটৰ মহিলাৰ একাউণ্টত সোমাই দিব 10,000 কোটি টকা কোন মহিলাৰ একাউণ্টত 10,000 কোটি টকা সোমাই যাব অৱশেষত চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আত্মসহায়ক গোটৰ ডাঙৰ আপডেট প্ৰকাশ পাইছে SHGৰ এখন নতুন খবৰ আহি পৰিছে 6 প্ৰকাৰ মহিলাই নাপাব আত্মসহায়ক গোটৰ 10,000 টকা আপুনি আত্মসহায়ক গোটৰ ফৰ্মটো জমা দিছে নেকি তেন্তে সম্পূৰ্ণকৈ জানি লওক আপুনি আত্মসহায়ক গোটৰ 10,000 টকা পাবনে নাই কিছু শর্ত বান্ধি দিছে সরকারে যদি কোনোবাই চৰকাৰী নিয়ম অনুযায়ী কাম নকৰে তেন্তে ঘূৰাই দিব লাগিব 10,000 টকা যদি আপুনি 10,000 টকাটো লাভ কৰে তথাপিও আপোনাৰ ঘূৰাই দিব লাগিব আত্মসহায়ক গোটৰ সকলো মহিলাৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা কৰি দিয়া হ'ব 10,000 টকাৰ প্ৰথম কিস্তি দুখৰ খবৰ যে যদি কোনো মহিলাই চৰকাৰে বান্ধি দিয়া নিয়ম ভংগ কৰে তেন্তে লাভ নকৰিব 10,000 টকা যদি 10,000 টকাটো লাভ কৰে আপোনাৰ টকাটো ঘূৰাই দিব লাগিব চৰকাৰে এই 10,000 টকা পোৱাৰ পিছত যিসকল মহিলাই এই 10,000 টকাৰে ভাল ব্যৱহাৰ কৰিব তেওঁলোকক আকৌ 25,000 টকা দিব চৰকাৰে যদি কোনো মহিলাই এই টকাৰ লৈ কোনো ধৰণৰ ব্যৱহাৰ নকৰে তেন্তে সেই সকল মহিলাই 10,000 টকা ঘূৰাই দিব লাগিব আত্মসহায়ক গোটৰ প্ৰতিজন মহিলাই 10,000 টকা পোৱাৰ লগতে আপুনি কেইবাটাও ব্যৱহাৰ কৰিব লাগিব আপুনি কি ব্যৱহাৰ কৰিছিল বিজনেছ প্লান ফৰ্মত উল্লেখ কৰা অনুযায়ী আপোনাৰ ব্যৱহাৰ কৰিব লাগিব অন্যথা আপুনি 10,000 টকা লাভ কৰাৰ পিছত 10,000 টকা ঘূৰাই দিব লাগিব লগতে টকা নোপোৱাৰ প্ৰকাৰ 6 প্ৰকাৰ মহিলা আত্মসহায়ক গোটৰ 10,000 টকা নাপাব কোন মহিলাৰ একাউণ্টত 10,000 টকা নাপাব সম্পূৰ্ণকৈ জানি লওক 1 নম্বৰত উল্লেখ কৰিছে চৰকাৰে বিজনেছ প্লান ফৰ্ম নিদিয়া যদি আপুনি আত্মসহায়ক গোটৰ ফৰ্মৰ লগত বিজনেছ প্লান ফৰ্মটো দিয়া নাই আপুনি 10,000 টকা নাপাব লগতে গছপুলিৰ ফটো নিদিয়া যিসকল ব্যক্তিয়ে গছপুলিৰ ফটোটো জিঅ' টকেন কৰি আপলোড কৰা নাই সেইসকল ব্যক্তিয়ে নাপাব 10,000 টকা লগতে বেংক একাউণ্ট নিদিয়া বহুতো মহিলাই বেংক একাউণ্টটো দিয়া নাই আপুনি আত্মসহায়ক গোটৰ ফৰ্মৰ লগত যদি বেংক একাউণ্টটো দিয়া নাই তেন্তে আপুনি 10,000 টকা নাপাব লগতে জেনাৰেল কাষ্টৰ 3টাতকৈ অধিক সন্তান থকা মহিলা আৰু SC ST মৰণ মাত্ৰ ক্ৰিয়েটেবল আদিৰ 4টাতকৈ অধিক সন্তান থকা মহিলা লগতে DBT লিংক নথকা বেংক একাউণ্ট যিসকল মহিলাই এতিয়ালৈকে DBTটো লিংক কৰা নাই অতি শীঘ্ৰে আপুনি বেংকত গৈ আপোনাৰ DBTটো লিংক কৰি লৈ লওক যদি আপোনাৰ একাউণ্টৰ লগত আপুনি DBT লিংক নকৰে তেনে ক্ষেত্ৰত যিকোনো চৰকাৰী আঁচনি টকা আপোনাৰ একাউণ্টলৈ প্ৰেৰণ কৰিলে আপোনাৰ একাউণ্টত নোসোমায় তাৰ বাবে অতি শীঘ্ৰে আপুনি DBT লিংক কৰি লৈ লওক অন্যথা আপুনি আত্মসহায়ক গোটত 10,000 টকা সোমাই দিয়াৰ লগে লগে আপোনাৰ একাউণ্টত টকাটো নোসোমাব সো বন্ধুসকল আত্মসহায়ক গোটৰ মহিলাৰ একাউণ্টত 10,000 টকা কেতিয়া সোমাব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া আপডেটটো প্ৰকাশ কৰিব সম্পূৰ্ণকৈ আপোনালোকক জনাই দিম সো বন্ধুসকল তাৰ বাবে সকলো চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'